আজি কাণখন ইমান খজুৱাই আছে থাকিব পৰা নাই চিধাই আছে দে বৰষুণে দিব নেকি বা এই মহাপণ্ডিতে হ'ব পাৰিলে হৈচোন বাহ কাঠি এডাল লৈছোঁ কাঠি বহুত খজুৱাই আছে কাঠি এডাল দে না শক্তিয়ে ইফালৰ পৰা সিফালে উলিয়াই আনো বাপেকে দেচোন ইমান খজুৱাইছে ল ল ল ল বাপ্পা এইডাল কি দিছ ঔষধবোৰ হা হ'ব দে দিয়ে কামটো চলাই দিব লাগিব আৰু এইডাল নোসোমাইচোন হা নোসোমাইচোন সদায় ৰাতি মোৰ পকৰ খোজোৱা হৈছে কি বা হৈছে ঘটনাটো মেজেঙকে সুধো ৰ ইনডাইৰেক্টকৈ জানিবও পাৰে ই নহ'লে লাজ দিবনে ডাইৰেক্ট সুধিলে নহ'ব এইডালেদি কি ভাবি আছানো হা কি ভাবি আছা নাই একো ভবা নাই কিনো ভাবিম আৰু কি ভাবিব লগা একোৱে নাই কিনো ভাবিম আৰু হয় নেকি মেজেং তই এটা কথা কচোন বাৰু মোক কি কথানো হা কাণ খোজোৱালে বাৰু বৰষুণ দিয়াৰ সম্ভাৱনা থাকে কিন্তু পকৰ খোজুৱাই থাকিলে কিনো হোৱাৰ সম্ভাৱনা থাকে হা তোৰ তাৰমানে পেলু হৈছে সেইকাৰণেহে ৰাতিটো ফচৰ খোজুৱাই থকা এতিয়াহে বুজিলোঁ মই নাই মোৰ নহয় এই মানে মোক লগৰ এজনেহে মোক কৈ থাকে কিবা মোৰ পকৰ খোজুৱাইছে বুলি মানে সেইকাৰণেহে তোক সুধিলোঁ আকৌ হা